guys, welcome back to my channel everyone. I hope you all are absolutely fine, but we are not fine because we was going to watching our destination is up to 8 kilometers. And কি হল মানে জুবিনদাৰ প্ৰগ্ৰাম চাব গৈছিলো বাট কি হল যাও ফোন কৰিব নহয় কেলে আৰু এইখিনি এইফালে যাওঁ এখানে দেখিব নাকি ভিডিঅ' কৰিলো ভাল লাগে কি হল এই শুনা মই জুবিনদাৰ প্ৰগ্ৰাম চাব গৈছিলো কিন্তু কি হল যাওঁতে গ'লো ড্ৰাইভাৰটোৱে আহোঁতে বেঙেনা দিলে এতিয়া চবে কিমান প্ৰায় 15 কিলোমিটাৰ এতিয়া খোজকাঢ়ি যাম আৰু ঘৰলৈ তো ভাবিলোঁ ৰাতি এতিয়া টাইম কিমান হৈছে জানেনে the time is now That's what and say something. Hey, what's up, The time is 3:31 or 3:32. So please. No. Jangan kemudian. অৱস্থা চবে কৈ দিয়া কিবা এটা হল জমিনত নাচাও কিয় এনেকুৱা হ'ল বাৰু বাকী পিছত কেইটামান আহি আছে ৰ'ব মই দেখুৱাই দিছোঁ ভাইটি তুমি 3টা বজাত জগিং কৰা জুবিনৰ প্ৰগ্ৰাম চাই They are all of coming. তোমালোকৰ কিয় এনেকুৱা অৱস্থা হ'ল আমাৰ ড্ৰাইভাৰজনে চিটিং কৰিলে কেইটকীয়া কালিৰাম আপোনাৰ নাম দিয়েচোন নহয় মোৰ নামটো হয় যদি মানে এজন বদমাছ গোটেই ষ্টৰিটো কৈ দিয়া কেনেকুৱা কি হ'ল আমি মানে জুবিনৰ প্ৰগ্ৰাম চাবৰ কাৰণে ৰিজাৰ্ভ কৰিছিলোঁ গাড়ীখন ৰিজাৰ্ভ কৰোঁতে চব ঠিকে আছিল তাৰপিছত আমাক ড্ৰাইভাৰজনে লৈ আহিলে প্ৰগ্ৰামৰ ঠাইত আমাক নমাই দিলে তাৰপিছত মানে নমাই পেলাই সি হঠাতে গুচি আহিলে আমাৰ কাকো মানে খবৰ নিদিয়াকৈ ঘৰলৈহে গ'ল নে ক'লৈ গ'ল গম নাপাওঁ এতিয়া নিৰুদ্দেশ অৱস্থাত আছে এতিয়া আমাৰ কেছ এটা হৈ আছে এতিয়া মই মানুহৰ নমুনা চাম কেনেকুৱা কোনে কি কৰি থাকে আমাৰ কেছ এটা হৈ আছে যদি 2চকীয়া বাহন আহে তেতিয়া আমি ভাবোঁ গাড়ীখন বুলি যদি এচকীয়া আহে চবে উকি পাই কেনে এনজয় কৰে চাওঁ ঐ 2চকীয়া নহয় লৈ যা চুমচান জেগা পাইছোঁ ভূত আছে খোজ that means ইয়াৰ যি পাল আহিছোঁ নহয় কেতিয়াও ভূতে নাপায় জুবিনদাৰ ফ্ৰেণ্ড হয়
ভাগৰ লাগি গ'ল অলপ বহি ল'লো এইখিনিতে we are so tired পিছফালে লাইটটো মাৰি দে গৈ আছো ভাগৰ লাগি গৈছে ভাল নহয় নেকি বল 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 ঐ নাও গলা বেছিকে ঐ এতিয়া যদি গোটেইকেইটাকে কিডনেপ কৰে ৰাতিপুৱা হৌ হৌ অৱস্থা ৰাতিপুৱা হৈ গ'ল অৱশ্যে মোৰ মোবাইলটো কেমেৰাও ৰাতি ভিডিঅ' কেপাবিলিটি অলপ কমটো চ' ইমান ভালকৈ নেদেখিবও পাৰে কিমান পোহৰ হৈছে চ' আহি আছোঁ গোটেই সোপা আহি আছে পাওঁ 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 কিন্তু নাপাওঁ বলক গাল সোমাই গৈছে একেবাৰে এনেকৈ খোজকাঢ়ি চলো ই কালিৰ পৰা হাৰ্ডৱৰ্ক কৰাই আছোঁ ইয়াক অ' গড প্ৰায় আধা পাইছোঁহি আৰু মৰ্ণিং হৈ গ'ল নোৱাৰিছোঁ আৰু মঞ্জুল দৌমা ইহঁতক বোলে মই হাততে লৈ আছোঁ বোলে এইটো ঘৰ মোৰ বহুত প্ৰিয় মিকিমেধালৈ আহিলে সদায় চাওঁ ফুলখিনিৰ সৈতে গোটেই যিটো ঘৰ পূৰা মিলে লেলাই খেলা পামহি আৰু এতিয়া গাত ষ্টেমিনা নাই